নিৰ্বাচন আমাৰ সংগঠনটো অলপ উল হৈছিল। সময় অহাৰ লগে লগে মই যিটো দেখিছোঁ, টিহু সমষ্টিত এটা বতাহ বলিছে কংগ্ৰেছৰ সপক্ষে। যদিও কালি পৰহি ভূপেন বৰাৰ এই নাটকীয় ঘটনাই অলপ মানুহৰ মন বেয়া কৰিছিল, এতিয়া মানুহে উপলব্ধি কৰিছে যে গৌৰৱ গগৈৰ শক্তিশালী নেতৃত্বত কংগ্ৰেছত থকা দুৰ্নীতিগ্ৰস্ত লোকবিলাকে সহবাস্থান কৰিব খোজা নাই। কাৰণ তেওঁৰ নিকা ভাৱমূৰ্তিৰ ওচৰত যিবিলাকে আমাৰ কংগ্ৰেছ দলক ক্ষতি কৰিছিল, ভূপেন বৰাৰ নিচিনা মানুহে, যিবিলাকে আজি বছৰ বছৰ ধৰি হিমন্ত বিশ্বৰ এজেণ্ট হৈ আছিল, সেইবিলাক লাহে লাহে চিনাক্তকৰণ হৈছে আৰু সেইবিলাকে স্বাভাৱিকভাৱে দল এৰিব। কিন্তু অসমৰ যুৱ সমাজ, অসমৰ ৰাইজ, অসমৰ ভোটাৰ ৰাইজে আস্থা প্ৰকাশ কৰিছে গৌৰৱ গগৈৰ নেতৃত্বৰ ওপৰত। মই টিকট বিচাৰিছোঁ, মই নাপাওঁ সেইটো বেলেগ কথা। কিন্তু মই ভাবোঁ, মই বিভিন্ন ঠাইত ঘূৰি আছোঁ, গৌৰৱ গগৈৰ প্ৰতি মানুহৰ যিটো আস্থা, মৰম, স্নেহ, এইটোৱে কংগ্ৰেছক শক্তিশালী কৰিব, কংগ্ৰেছক ক্ষমতাত অহাত প্ৰত্যাৱৰ্তন কৰাত সহায় কৰিব। আৰু বিজেপিটো হৈছে এটা দুৰ্নীতিগ্ৰস্ত মানুহৰ গ্ৰুপ। বিজেপিত কোন আছে? দুৰ্নীতিগ্ৰস্ত মানুহবিলাকহে আছে। বিজেপিত ভাল মানুহ কোন আছে নিৰ্ণয় কৰিব। মোৰ কোনো পালেও ক্ষোভ নাই, নাপালেও ক্ষোভ নাই। দলে যিটো সিদ্ধান্ত, সেই সিদ্ধান্তৰ লগত আমি থাকিব লাগিব। কিন্তু সাম্প্ৰদায়িক দলৰ বিপক্ষে আমি সকলোৱে ঐক্যবদ্ধভাৱে থিয় দিব লাগিব। পাৰ্টিৰ প্ৰেচিডেণ্ট হৈছে, তেওঁৰ নেতৃত্বত পঞ্চায়ত হাৰিছে, তেওঁ দুবাৰ তিনিবাৰকৈ নিৰ্বাচনত হাৰিছে। সেই মানুহজনে কেনেকৈ এটা ৰাষ্ট্ৰীয় দলক নেতৃত্ব দিব? আৰু তেওঁ নিজেই শংকিত যে তেওঁ নিজে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব নোৱাৰিব। গতিকে আপোচ কৰিছে। আপোচ কৰা নেতাৰ কোনো সামাজিক মূল্যবোধ নাই, সমাজত কোনো মূল্য নাই।